আজি আমি বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ অধ্যক্ষত যোৱা গ্ৰীষ্মকালীন সময়খিনিত যি বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লৈছিলোঁ, আজি তাৰ অন্তিম দিন আছিল। আমি সামৰণি অনুষ্ঠানৰ জৰিয়তে যি এমাহজোৰা আমি যি কাৰ্যসূচী লৈছিলোঁ তাৰ শেষত আমি ছাত্ৰ ছাত্ৰীসকলক মূল্যায়নৰ যোগেদি প্ৰথম আৰু দ্বিতীয় স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি মানপত্ৰ আৰু ফুলাম গামোচা দি সম্বৰ্ধনা জনাই আমি ছাত্ৰ ছাত্ৰীসকলক উদগনি দিয়াৰ উদ্দেশ্যে এইখিনি ব্যৱস্থা হাতত লৈছিলোঁ। আৰু অনাগত দিনত আমি ছাত্ৰ ছাত্ৰীসকলে আজি যি কাৰ্যসূচীত আমাৰ অংশগ্ৰহণ কৰা প্ৰত্যেকজনকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনত যাতে আমি এনেদৰে কাৰ্যসূচী পাতিলে ছাত্ৰ ছাত্ৰীসকলে সহযোগিতা কৰে তাৰ বাবে আশা ৰাখিছোঁ। চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কি ক'ব? চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাত যথেষ্ট অৱনতি হৈছে। আমি এনেই শৈক্ষিকভাৱে যথেষ্ট পিছপৰা, তাৰ মাজতো চৰকাৰীভাৱে যিসকল চৰকাৰী বিদ্যালয়বিলাকত যি পুতৌজনক শিক্ষাৰ ব্যৱস্থা যথেষ্ট নিম্নগামী হৈছে। গতিকে এই ক্ষেত্ৰত ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱ নাইবা আন্তঃগাঁথনিৰ অভাৱেই হওক, এনেধৰণৰ অভাৱ অভিযোগৰ মাজেৰে যি বিদ্যালয়বিলাক চলিছে তাৰ কাৰণে হয়তো এনেকুৱা অৱস্থা হৈছে। গতিকে অনাগত দিনত আমি চৰকাৰীভাৱে শিক্ষা বিভাগে যাতে চৰ অঞ্চলৰ যি শৈক্ষিক প্ৰতিষ্ঠানবিলাক আছে সেইবিলাকৰ ওপৰত নজৰ দিয়ে আৰু ছাত্ৰ অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰি দিয়ে তাৰো এটা আহ্বান জনাইছোঁ। আমি বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ তৰফৰ পৰা যি চৰ অঞ্চলৰ যি শৈক্ষিক অৱনতি হৈছে ইয়াৰ ক্ষেত্ৰত যিহেতু শিক্ষাটো এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া, ইয়াৰ লগত ছাত্ৰ ছাত্ৰী শিক্ষক তথা অভিভাৱকসকল জড়িত আছে। গতিকে কেৱল আমি শিক্ষক নাইবা অন্য এটা ছাইডক দোষ দিলেই নহ'ব, আমাৰ অভিভাৱকসকলে যথেষ্ট সচেতন হ'ব লাগিব আৰু তেখেতসকলে অনাই বনাই যাতে এনেই বজাৰ ঘাটত আড্ডা নামাৰি সন্ধিয়াৰ যাতে ঘৰলৈ যায় ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিছে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে তাৰ আহ্বান জনাইছোঁ। আমাৰ চৰ অঞ্চলখন আচলতে শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা, গোটেই অসমত যিখিনি শিক্ষাৰ হাৰ তাতকৈ আমাৰ চৰ অঞ্চলৰ শিক্ষাৰ হাৰ নিচেই তাকৰ। সেই হিচাপে আমাৰ বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ তৰফৰ পৰা যিটো পদক্ষেপ গ্ৰহণ কৰিছে গ্ৰীষ্মকালীন যিটো পাঠদান অনুষ্ঠান, সেই অনুষ্ঠানত মই বাগমাৰাছৰ ছাত্ৰ সংগঠনক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ অমনোযোগী হয়। গতিকে এই চেগতে এই গ্ৰীষ্মকালীন বন্ধৰ জৰিয়তে সেই ছাত্ৰ ছাত্ৰীসকলক যিখিনি সম্যক জ্ঞান বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ তৰফৰ পৰা দিছে মই নথৈ আনন্দিত হৈছোঁ আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াৰ পৰা বহুখিনি উপকৃত